পতাকা উত্তোলন কৰিছে সকলোকে আমি আমাৰ পতাকা উত্তোলন স্থলী আইন চাৰিকাষে লাল ৰঙৰ বাবে শাৰী পাতি দাঙিবৰ বাবে অনুৰোধ জনাইছোঁ। উত্তোলক হিচাপে আমাৰ ডিমৰীয়া হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত গোলেন পাত্ৰ ছাৰক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আজি আমাৰ এই বিগতলৈ বাতৰি উপস্থিত হোৱাৰ বাবে নয়নজ্যোতি যুৱ সংগঠনৰ পৰা তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ লগতে তেখেতক এখনি আমাৰ বাপতিসাহ বিহুৱানেৰে সম্বোধন জনাব ওলাইছোঁ। সম্বোধন জনাব আমাৰ উদযাপন কমিটিৰ সম্পাদক শ্ৰী জিতেন ডেকা। ইয়াৰ লগে লগে আমি তেখেতক আগবাঢ়ি আনি আমাৰ পতাকা উত্তোলন কৰিব ইতিমধ্যে আমাৰ প্ৰথম কাৰ্যসূচী সুচাৰুৰূপে হৈ গৈছে। আমি আগবাঢ়িছোঁ দ্বিতীয় কাৰ্যসূচীলৈ। দ্বিতীয় কাৰ্যসূচী আছে স্মৃতি তৰ্পণ, আৰু আমি স্মৃতি তৰ্পণ কৰিবৰ বাবে আমাৰ গাঁৱৰে বয়োজ্যেষ্ঠ ব্যক্তি শ্ৰীযুত ভৱেন ডেকাদেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। তেখেতকো আমাৰ উদযাপন কমিটিৰ তৰফৰ পৰা এখনি বিহুৱানেৰে সম্বোধন জনাব ওলাইছোঁ। সম্বোধন জনাব আমাৰ উদযাপন কমিটিৰ ভূপু ডেকাদেৱে। ইয়াৰ লগে লগে তেখেতক বন্তি প্ৰজ্বলন কাৰ্যসূচীত আগবঢ়াৰ বাবে অনুৰোধ জনাইছোঁ। অলপ জোৰছে ঘূৰাব নাই। और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर
फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए।